মানুহ ইমান মানুহ হৈছে মানুহে চবতে তামাম মানুহ আৰু টিকেট কাটি সোমাই গ'লোঁ কাৰেংঘৰত এতিয়া কাৰেংঘৰ এইটোৱে মই ভাবিছোঁ মানে হেল্ল' গাইজ সকলোকে স্বাগতম জনাইছোঁ পোনপ্ৰথমে মোৰ চেনেল অসমৰ ল'ৰা মণ্টু দাস আৰু বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ আৰু নতুন এটা ভিডিঅ' লৈ আহিলোঁ তো সকলোৱে চাব কাইলৈ যাম শিৱসাগৰলৈ সেয়ে ভাবিলোঁ ভিডিঅ' এটা বনাই দিয়া যাওক তো চবেই চাওক আৰু মানে এতিয়া কাইলৈ যাবৰ কাৰণে কাইলৈ পিকনিক যাম পিকনিক পাৰ্টি হিচাপে সেইকাৰণে আজি টমটম লৈ আছোঁ বক্স আনিবৰ কাৰণে বক্স তো চাব সকলোৱে ভিডিঅ'টো চাব যদি ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি থৈ যাব তো এতিয়া যাম বক্স আনিবলৈ টমটম লৈ পিনি তাত টমটম আছে তো যাওঁ আৰু আহি পাই গৈছে বক্সৰ আগত তো টমটমখনৰ লাইট নাই আন্ধাৰে মুন্ধাৰে আহিবলগীয়া আছে টমটমখনত মোবাইলৰ পোহৰ মাৰি মাৰি আহিবলগীয়া হৈছে অৱশেষত পাইছোঁ আৰু ঘৰটো আৰু আহি পাই গ'লি বক্স এইটো বেটেৰী বক্স হৈ যাম আল্টাত যাম ন সেইকাৰণে বেছি ডাঙৰ বক্স লোৱা নাই আৰু সৰু বক্স এটাই লৈছোঁ বেটেৰীৰ লগত তো আৰু আহি পালোহি আমাৰ তিনিআলি মানে জুই গৈ দেখিবলৈ একদম বেয়া ঠাণ্ডা লাগি গৈছে না অলপ জুই ফাৰ্মত ৰখিলোঁ এইখনতে এইডোখৰত বক্স লগাই থৈছে টমটমৰ ওপৰতে যাম আৰু এতিয়া আৰু আহি পাই গ'লি ঘৰত তো যাম জেঠাই দেই জেঠাই এতিয়া সৰু সৰুখিনি আছে চব এতিয়া আৰু এতিয়া আমি ব্ৰেকফাষ্টৰ কাৰণে ডিম বইল কৰি আছোঁ একদম পূৰা কাজু ভাই ৰাহুল ভাই এণ্ড মই ডিম বইল কৰি আছোঁ তো কাইলৈ একদম পূৰা 3টা বজাত যাব লাগিব যে ৰাতিপুৱা সেইকাৰণে এতিয়াই ডিমটো বইল কৰি দিছোঁ আৰু ডিম বেছি নাই ডিম অকল 100টা বইল কৰিছোঁ মানুহ আছে 50জন ডিম 100টা বইল কৰিছোঁ আমাৰ এয়া কাজু ভাই একদম পূৰা মজাকৈ বহি আছে আৰু ৰাহুল ছাৰে ফুমাই আছে আৰু ৰাহুল ছাৰে জুই কৰা তো ডিম আৰু এতিয়া বাজিছে 12টা মই আহিছোঁ শুবলৈ আকৌ শুই 2টা বজাত উঠিবলগীয়া হ'বই তাকো 2 ঘণ্টা শুই যাম বুলি আহিলোঁ আৰু প্ৰাঞ্জল ভাই আৰু মই ঘৰলৈ যোৱাই নাই এটা ঘৰতে শুই থাকোঁ আৰু এতিয়া আকৌ 2টা বজাত উঠিবলগীয়া হ'বই তো আপোনালোকক দেখাই আছোঁ শিৱসাগৰ কিছু দৃশ্য তো চাই থাকিব ভিডিঅ'টো মানে অলপ আল্টিমেট হ'ব গৈ আছে ভিডিঅ'টো তো সকলোৱে চাই থাকিব আৰু এতিয়া বাজিছে 2 আৰু আমি বেজি যাবৰ কাৰণে উঠিছোঁ আৰু দেই বক্স চক্স লগাই ৰেডি হৈছোঁ মানুহক জগাইছোঁ বক্সটো লগাই পিনি তো আমি ৰেডি হওঁগৈ এতিয়া তো বলক শিৱসাগৰ দেখাই আছোঁ আপোনালোক সকলোকে আজি আৰু মই একদম ৰেডি হৈ গ'লোঁ এতিয়া শিৱসাগৰ যাবৰ কাৰণে আৰু আল্টাখনৰ মানে ড্ৰাইভাৰটোৱে ৰাস্তাটো চিনি পোৱা নাই বোলে তাকে অকণমান আগবঢ়াই আনোগৈ গৈ পিনি তাৰ কাৰণে ওলাই আহিলোঁ এতিয়া বাছি পাবহি আৰু এতিয়া আল্টাখন তো যাম আৰু এতিয়া শিৱসাগৰ চাই থাকক আপোনালোকে শেষলৈকে আৰু আমাৰ গাড়ী পাই গ'লি তো যাওঁ গাড়ী দাদা আহি গ'ল গাড়ী এতিয়া যাব লাগে এডোখৰত ঐ আৰু আল্ট্ৰা হৰৰ ফুৰি চব মানুহ ওলাই আছে ঘৰৰ পৰা প্ৰথমে ওলাই আহিব পৰা নাছিল কিন্তু এতিয়া ওলাই আহিছে চববোৰ আৰু আমাৰ যাব হৈ গ'ল বাছ ৰেডি হৈ গ'ল আৰু আমি এতিয়া শিৱসাগৰ অভিমুখে যাত্ৰা আৰু আৰু এয়া গৈ আছোঁ আমি শিৱসাগৰ কিন্তু চবৰ কাৰণে চিট জুৰিলে অকল আমাৰ কেইটাৰ কাৰণে চিটটো নজুৰিলে আমি থিয়ৰি গৈ আছোঁ আৰু এতিয়া এনেকৈ গৈ থাকোঁ আৰু কিমান দূৰ যাব পাৰোঁ আৰু আমি পাই গ'লো বগীবিল ব্ৰিজৰ ওচৰত
আপোনালোকে ভিউ চাওক কি সুন্দৰ ভিউ মানে পেণ্ডেলটো কৰি আপোনাৰ ভিউ চাওক কি মজা লাগিছে। আৰু আমি আহি পাই গ'লো কাৰেংঘৰ। তো এইটোৱে কাৰেংঘৰ। তো আপোনালোকক দেখাইছোঁ ভিতৰৰ চৰা। আৰু টিকেট কাটি সোমাই গ'লোঁ কাৰেংঘৰত। এইটোৱে কাৰেংঘৰ এইটোৱে। মই ভাবিছিলোঁ মানে কাৰেংঘৰটো আৰু অলপ ডাঙৰ হ'ব বুলি ভাবিছিলোঁ। যিমানটো মানে ডাঙৰ বুলি ভাবিছিলোঁ ন সিমানো ডাঙৰ নহয়। তো এক্সপেঞ্চিভ আছে। তো এইটোৱে কাৰেংঘৰ। তো ব'লক আপোনাক দেখাইছোঁ ভিতৰৰ চৰা। তো আমি কাৰেংঘৰৰ ওপৰত যাওঁ। আহিলোঁ কাৰেংঘৰৰ ভিতৰত সোমাই আছোঁ লগত। বহুত দিনৰ পৰা মানে আশা এটা আছিলে কাৰেংঘৰলৈ এনেকৈ শিক্ষাবলৈ অহা ৰঙৰ কাৰেংঘৰ চাওক। আজি সেই আশাটো পূৰণ হৈছে মোৰ। ইয়াত খুব মানে বহুত মানে ভাল লাগিছে মোৰ আজি ইয়াত আহিব পাই বহুত ভাল লাগিছে। তো কি ক'ম ভাষা নাই মানে সুন্দৰ মানে ফূৰ্তি লাগিছে অতি সুন্দৰ। কিমান এতিয়া গৈ আছোঁ একেবাৰে ওপৰত কাৰেংঘৰ একেবাৰে ওপৰত হেৰিয়ত। আৰু এতিয়া আহি গ'লোঁ কাৰেংঘৰ একে ওপৰৰ হেৰিয়ত মহলত। তো ওপৰৰ মহলত আহি পাই গ'লোহি। ওপৰৰ পৰা তলৰ ভিউটো চাওক। মানুহ আছে কিন্তু দেই কাৰেংঘৰ চাবলৈ মানুহ বহুত আহে। তো এতিয়া ইয়াৰ ওপৰতো আৰু যাব পাৰি কিন্তু ইয়াৰ ওপৰত যাওঁ এইটো বন্ধ কৰি থৈছে যাব নোৱাৰোঁ প্ৰৱেশ নিষেধ গৱৰ্ণমেণ্টে মাৰি থৈছে। চ' ইয়াৰ পৰা তললৈ যাব লাগিব আকৌ। চ' এইটোৱে হৈছে কাৰেংঘৰ। আৰু ইয়াৰ পৰা যাবলৈ টাইম হৈছেগৈ আৰু আমিও যাওঁ আৰু ইয়াৰ পৰা আৰু ৰংঘৰ আৰু কিবা কিবি দেখাব আছে আপোনালোকে। ত' ইয়াৰ পৰা যাম আৰু আমি ভিতৰত একবাৰ সোমাই দিছোঁ। লাষ্ট দিছ ইজ কাৰেংঘৰ। চ' এক্সপেঞ্চিভ বহুত দিন আশা কৰোঁ আজি ইয়াত অহা। ত' আজি আহিলোঁ অৱশেষত। আৰু এতিয়া কাৰেংঘৰক বিদায় দিছোঁ। আমি এতিয়া যাওঁ শিৱদৌলৰ ফালে। এতিয়া আপোনালোকক কাম শিৱদৌল। তো যাওঁ শিৱদৌললৈ। কাৰেংঘৰক বাই বাই দিছোঁ। আকৌ আহিম ট্ৰেইনিঙা। আমাৰ চেল্ফি বাইদেউ অকল চেল্ফি মাৰোঁতে ব্যস্ত হৈ আছে মোবাইল লৈ পিনি। চেল্ফি চব অকল চেল্ফি মাৰোঁতে ব্যস্ত ইয়াত। মই আৰু কেমেৰাটো ভাল নহয় চেল্ফিও ভাল মানে ফটোটো ভাল নুঠায় ফটোত সেইকাৰণে চেল্ফি নামাৰোঁ আৰু এনেকৈ আৰু। আৰু আমি কাৰেংঘৰৰ পৰা আহিলোঁ এতিয়া গৈ আছোঁ শিৱদৌল। তো দেখাইছোঁ শিৱদৌল ব'লক। আৰু আহি পাই গ'লোঁ শিৱদৌল। অলপ ভিতৰতকৈ দেখাই আছে আপোনালোকক। মানুহ চাওক বে মানুহ ইমান মানুহ হৈছে মানুহে চবতে তামাম মানুহ। এতিয়া শিৱদৌলত অলপ ভিতৰত দেখাই আছোঁ ব'লক। আৰু ইয়াত হৈছে চাকিজলৰ থান এডোখৰ। চাকিজলে আছে এইফালে। তো এইটো দলটো তো ভিতৰত যাম আৰু এতিয়া আমি দিছ ইজ শিৱদৌল। তো আহি গ'লোঁ শিৱদৌল। এইটোৱে শিৱদৌল আৰু যাওঁ। যেনেকৈ পাই আছোঁ আপোনালোক সকলোৱে মোৰ চেনেলৰ এইটো কি কয় ছাবস্ক্ৰাইব বটনটো এনেকৈ ঘৰটো বজাই দিব। অলপ মানে আহিলে মানে ইহঁতৰ ভিতৰত কেমেৰাটো বন্ধ কৰিব দিলে। চ' সেইকাৰণে বন্ধ কৰিলোঁ আৰু মানে ভিতৰত কেমেৰা সোমাব দিয়া নাছিলে। চ' তেওঁ মানে কৰিছোঁ আৰু ভিডিঅ'টো। শিৱদৌল আৰু শিৱদৌলত সেৱা এটা কৰি আহিলোঁগৈ ভিতৰত গৈ পিনি।
তো এতিয়া শিৱদৌলত বেছি সময় থাকিম চাগে আৰু অলপ সময় পাছত ইয়াৰ পৰা যাম। তো ইয়াৰ পিছত ক'ত যাম আপোনালোকক দেখাই আছোঁ। আপোনালোকে চবে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদি ভাল লাগিছে প্লিজ লাইক কৰি শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইবটো কৰি দিব। কোনো নকৰে ছাবস্ক্ৰাইব নকৰে কোনো, ছাবস্ক্ৰাইবটো কৰি দিব। আৰু আহিলোঁ এতিয়া জয়সাগৰ পুখুৰীত। এইটো জয়সাগৰ পুখুৰীটো চাওক। আৰু আমি পাই গ'লোঁ তৰাল ঘৰৰ কাষত ফিল্ডখনত। আৰু আমি এই ফিল্ডখনতে মানে খানাটো হৈ যাব, খানাটো ইয়াতে খাই পিনি তাৰপৰা তৰাল ঘৰ চামগৈ। আৰু শিৱসাগৰত মানে শিৱদৌলৰ পৰা আহি এতিয়া ইয়াত খানাটো খাই আগত তৰাল ঘৰ চাম, তৰাল ঘৰ চাই পিনি আমি বেলেগত যাম। আৰু ভণ্টিয়ে মই দোকান আহিছিলোঁ বজাৰ কৰিবলৈ। তো ৰবন ল'লোঁ, মানে হেৰি ল'লোঁ, কি কয় এইটো চুলিত মাৰে যে, মানে বাঁহৰ বেৰ থোৱা আছিলে, বাঁহৰ বেৰ থোৱা চুলিত মাৰা কিবা দুডাল ল'লোঁ, এডাল ভণ্টিৰ কাৰণে আৰু দুজনী ভণ্টিৰ কাৰণে। তো আৰু চাওঁ কি আছে, এক্সপেঞ্চিভ কি আছে, কি বস্তু আছে। তো চবে বাঁহৰ বনোৱা বহুত কি বস্তু আছে ইয়াত। তো চাই লওঁ, যদি যি ভাল লাগে তাকে নিম চাগে। আৰু ভণ্টিয়ে মই গ'লোঁ বজাৰ কৰি আনো বুলি, চাইছিলোঁগৈ বাঁহৰ বস্তু বহুত আছে, কিন্তু মানে দামটো বহুত। আৰু সেইখিনি বস্তু মানে ইমান দাম দি মানে সেইখিনি বস্তু আনিব নোৱাৰি। সেইকাৰণে বাঁহৰ ক্লিপ দুডাল আনিলোঁ ভণ্টি এজনীৰ কাৰণে আৰু ইজনী ভণ্টিৰ কাৰণে। আৰু দুয়োটাই আইচক্ৰীম খাই আহি আছোঁ দুয়োটাই। আৰু ইমান বস্তু ইমান দাম, এইবোৰ আনিব নোৱাৰিলোঁ। আৰু সেই আহি পাই আছোঁ আইচক্ৰীম খাই। আৰু ইয়াত ইমান মানুহ মানে ক'ব নোৱাৰি, চবফালে মানুহ ফুলেই হৈ আছে, গোটেই ফিল্ডখন মানে ফুল। এইটো কি কয়, তলাতল ঘৰৰ সন্মুখত থকা ফিল্ডখন, গোটেই ফিল্ডখনে ফুল আছে, গাড়ীয়ে বাছে ফুল, মানে গোটেই গাড়ী ফিল্ডখন চবফালে মানুহে মানুহ, গোটেই খানা খোৱা মানুহে আছে। আহিলোঁ, আহি চবটো ফুৰিব গৈছোঁ তলাতল ঘৰত। এই ফিল্ডত আহি ইয়াত জলীয়া কাটি থাকিবলগীয়া হৈছে, চব গুচি গ'ল তাত ফুৰিবলৈ। অকল জলীয়া কাটি আছোঁ, ককাহঁতে ভাত বনাই আছে ইয়াত, মই অকলে জলীয়া কাটি আছোঁ। দুজন বহি আছে, অকল বেলেগ নাই কোনো, চব ফুৰিব গ'ল। ইয়াত ৰখা, ইয়াত আহি পিনি নাপায় আৰু দেই এনেকৈ বোলে মোৰ লগত। দাদা এনে কেনেকুৱা পালে আজি পিকনিক আহি পিনি? বেয়া লাগিলে, তোমাৰ কাৰণে বেয়া লাগিলে। বহুত দূৰ দেই, বহুত দূৰ নবহি মই বিয়া দূৰ নবহি সংসাৰে জানে মই দূৰ বুলি কৈ দিয়া, আপুনি কৈ দিয়ক। ঠিক আছে, মই ভাল পাইছোঁ। ভাল হৈছে নে? মানে মই ঠিক আহিছোঁ, মই ভাল আৰু পাইছোঁ। এনে দুৱাখন মানে কি ক'ম, বহুত দিনৰ মূৰত আহিলোঁ, ধুনীয়া লাগিলে। আহিছোঁ যে সেইটো ভাল লাগিলে। একে মানে আমাৰ এই তৰাতল ঘৰ গ'ল নাই? নাই, যাম যাব ন? খাই বৈ যাম। আৰু আমাৰ এইফালে আমাৰ আছে আমাৰ কমিটিৰ ছেক্ৰেটাৰী চাহাব এইটো কেনেকুৱা লাগিলে এনে? চাহ অকণ লৈ দিয়ক, লাজ কৰিছে ছেক্ৰেটাৰী চাহাবে অকণমান, লাজ কৰিছে বিৰাট লাজ। আৰু ভাতটো খাই দিলোঁ। তো মানে কাম কৰি আছিলোঁ যে সেইকাৰণে ভিডিঅ' বনাব নোৱাৰিলোঁ এইডোখৰ সময়। মানে এতিয়া আৰু যাব সময় হৈছে আৰু সামৰি মেলি থৈ পিনি তলাতল ঘৰটো এপাক চাই আপোনালোকক দেখুৱাম অলপ। তাৰপিছত আৰু কি পাওঁ চাম, আৰু অলপ দেখুৱাম, তাৰপৰা যাম আৰু। তোৰ চাই থাকক। মানে তলাতল ঘৰ যাম বুলি ভাবিছিলোঁ, মানে যাব নাপালোঁ, এতিয়া দুখ লাগিছে। এতিয়া মানে ভাত চব্জি বনাওঁতে মানে দিওঁতে মানে যাবই নাপালোঁ মই। সেইকাৰণে এতিয়া তাত নাচালোঁ, বাকী মানুহ চব চাই আহিলে, মই আৰু মানে যাব নাপালোঁ। তো এতিয়া মানে ৰংঘৰ যাম আমি। তো বোলো ৰংঘৰত আপোনালোকে দেখাই আছোঁ, ৰংঘৰ পিছত। তো বোলো ৰংঘৰ যাওঁ। আৰু এয়া আহিলোঁ ৰংঘৰত। তো চব ফাইনেলি ৰংঘৰ পালোঁহি আজি আহি পিনি। বহুত দিনৰ আশা আজি পূৰণ হৈছে অকণমান। তো ব'লক আপোনালোকৰ ৰংঘৰৰ ভিতৰ চৰ দেখাওঁগৈ, ভিতৰত ব'লক। তো ৰংঘৰ পালোঁ। আৰু এয়া ৰংঘৰ সোমালোঁ আহি। ৰংঘৰটো কিছু নিৰ্মাণ কৰি থকা হৈছে, মানে ৰং কৰি আছে ৰংঘৰ, আৰু মানে পেইণ্ট কৰি আছে। তো এতিয়া বাঁহ হাতি অলপ মানে আকৌ মানে মেৰামতি কৰি আছে অলপ ৰংঘৰ। তো সেয়াই ৰংঘৰ। আৰু বহুত দিনৰ আশা এটা আজি পূৰণ হ'ল, ৰংঘৰ চাবলৈ মানে চাম বুলি ভাবি থকা আশা এটা। তো আপোনালোকে প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। মানে বহুত হেৰিয়ত বনাইছোঁ আৰু ভিডিঅ'টো। তলাতল ঘৰটো চাবলৈ নাপালোঁৱেই তাত, মানে হেৰিয়ত লাগি থকাৰ কাৰণে। তো ৰংঘৰতে আহিছোঁ আৰু এতিয়া। এইটোৱে ৰংঘৰ। আৰু এই ৰংঘৰ ওপৰলৈ উঠি গৈ আছোঁ, ওপৰত যাওঁ ৰংঘৰৰ। তো একদম লাইক থিয় হেৰিবোৰ ষ্টেপবোৰ। তো এয়া ওপৰত আহি গ'লোঁ। আৰু
ৰঙৰ পৰা তলৰ ভিউ দেখাইছোঁ মই চাওক তলৰ ভিউটো সুন্দৰে আছে তলৰ ভিউটো ভাল লাগে ওপৰৰ পৰাও তো আগৰ পাছফালে দেখাইছোঁ আপোনালোকক পাছফালে আছে সেইটো ৰংঘৰৰ পাছফালে এইফালে আছিলে ইয়াত কিবা মিটিং চিটিং আয়োজন কৰা হৈছে চাগে আজি কিবা মিটিং আছে নেকি এইটোৱে ৰংঘৰ আহিলোঁ আজি ৰংঘৰত ফাইনেলি তো আৰু ওপৰত বেছি নোঘোঁ আৰু কি দেখাম আৰু এইকেইটাই আছে এইকেইটাই দেখালোঁ যি আছে তাকে দেখালোঁ আপোনালোকক চ' এতিয়া যাওঁ ফাইনেলি শিৱসাগৰ আহিলোঁ যে আজি সেইটোতে মানে বহুত সুখী মই আজি তো আৰু দেখাবলগীয়া বিশেষ একো নাই তো তলত যাওঁ আৰু আপোনালোকে চাওক আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ চ' মানে এতিয়া গাড়ীটো ঘৰত যাম আৰু বেলেগ একো চাবলগীয়া কিবা নাই ত' ইমানতে সমাপ্ত কৰিছোঁ চ' আপোনালোকে যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু মানে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব মানে ভিডিঅ'টো চাই প্ৰায় মানে কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰে প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু মানে আপোনালোকলৈ মানে এনেকুৱা নতুন নতুন ভিডিঅ' আনিবলৈ মই চেষ্টা কৰি থাকিম ত' আনিম আৰু নতুন নতুন ভিডিঅ' এনেকৈ আনি থাকিম আপোনালোকে চাব পাব ত' প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ বাই বাই নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ মই ত' বাই